স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ বহুত দিনৰ মূৰত বন্ধুসকল আজিৰ ভিডিঅ'টো থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে আমি আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনাম হয় বন্ধুসকল আজিৰ ভিডিঅ'টো মই বনাবলৈ লৈছোঁ ব্লগসমূহ কেনেদৰে বনাব পাৰি তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ব্লগ বনাবৰ কাৰণে আপোনাক বেছি বস্তু দৰকাৰ নাই কিছুমানে ভাবে বহুত বস্তু দৰকাৰ ব্লগ বনাবৰ বাবে তো বেছি বস্তু দৰকাৰ নাই আপোনালোকৰ ফাৰ্ষ্ট এটা স্মাৰ্টফোন লাগিব এই স্মাৰ্টফোনটো ব্যৱহাৰ কৰি আপোনালোকে ব্লগসমূহ বনাব পাৰে বন্ধুসকল এই স্মাৰ্টফোনটো আপোনালোকে প্ৰথম কেমেৰাত অন কৰি হাতেৰে ধৰি ফাৰ্ষ্ট এনেদৰে ব্লগসমূহ বনাবলৈ ষ্টাৰ্ট কৰি দিব পাৰে যদি আপোনালোকে ভাবে মোক এডাল ভাল ট্ৰাইপডৰ আৱশ্যক হৈছে তো আপোনালোকে ফ্লিপকাৰ্টৰ পৰা এনেকুৱা এডাল ট্ৰাইপড কিনি আনিব পাৰে গৰিলা পড বুলি কয় ইয়াৰ দাম বেছি নহয় 300 মানৰ ভিতৰত পৰি যাব এই ট্ৰাইপডডালৰ মানে যেনেকুৱা ভাজ কৰিব বিচাৰে তেনেকৈ কৰিব পাৰে আৰু ইয়াত হোল্ডাৰ এটা পায় এই হোল্ডাৰটোত মোবাইল হোল্ডাৰ মোবাইলটো ইয়াত লগাই দিব লগাই দিয়াৰ পিছত আপোনালোকে এনেদৰে ধৰি পেলাই ব্লগসমূহ বনাব পাৰে তো আপোনালোকে দেখিছে এনেদৰে ধৰি আপোনালোকে ব্লগসমূহ বনাব পাৰে তাৰপিছত আপোনাক জৰুৰী হ'ব এডাল মাইক্ৰফোন আৰু এই মাইক্ৰফোনটো ফাৰ্ষ্ট আপোনালোকে নিকিনিলেও হ'ল ফাৰ্ষ্ট আপোনালোকে নিজৰ হেডফোনডালে এই মাইক্ৰফোনটো ব্যৱহাৰ কৰিব পাৰিব ফাৰ্ষ্ট আপুনি মোবাইলত কানেক্ট কৰি পেলাই ইয়াৰ যিটো মাইক্ৰফোন আছে সেইটো ব্যৱহাৰ কৰিব পাৰে এইটো গলাত থৈ আপোনালোকে ব্লগসমূহ বনাই যাব পাৰে তাৰপিছত যদি আপুনি ভাবে মোক এডাল ভাল মাইক্ৰফোনৰ জৰুৰী সকলোৰে জৰুৰী হয় আপোনালোকে মই জানো এইডাল দেখিছে আপোনালোকে এনেকুৱা এডাল মাইক্ৰফোন কিনিব পাৰে ফ্লিপকাৰ্টত আপোনালোকে পাই যাব বন্ধুসকল আপোনালোকে দেখিলে এনেদৰে মই ব্লগসমূহ আপোনালোকক বনাবলৈ চেষ্টা কৰিব পাৰে মই চেষ্টা কৰি আছোঁ যদি ভাল পালে আজি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো একেবাৰে নাপাব মই একেবাৰে ছাবস্ক্ৰাইবাৰ নাই তো অকণমান সহায় কৰক ছাপোৰ্ট কৰক ছাবস্ক্ৰাইবাৰটো 1K অতি সোনকালে কৰি দিয়ক 1K হ'লে মই এটা স্পেচিয়েল ভিডিঅ' আহি আছে আপোনালোকলৈ তো সোনকালে প্লিজ 1Kটো কৰি দিয়ক আৰু আজিৰ ভিডিঅ'টো ভাল পালে অলপমান শ্বেয়াৰ কৰি দিব বন্ধুসকল আজিৰ ভিডিঅ'টো আছিল ব্লগসমূহ হ'ব তো আজিৰ ভিডিঅ'টো মই ইমানতে পৰিসংখ্যাত্মক কথা আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই